Hey guys, welcome back to my YouTube channel. এটা নতুন ব্লগত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি বৰ্তমান বালাজী টেম্পল, গুৱাহাটী বেতকুচি বালাজী টেম্পলত। আৰু এই মন্দিৰৰ বিশেষত্ব এইটোৱে, ইয়াৰ কিছু আৰ্কিটেকচাৰ আমি চেঞ্জ দেখিবলৈ পাওঁ গুৱাহাটীৰ বাকীবোৰ মন্দিৰতকৈ। ইয়াত আমি কমপ্লিটলি চাউথ ইণ্ডিয়ান টাচ দেখিবলৈ পাওঁ। আৰু এই বালাজী টেম্পল এটা কমপ্লিটলি ৰেপ্লিকা হয় অন্ধ্ৰ প্ৰদেশৰ চিটুৰ ডিষ্ট্ৰিক্টৰ তিৰুমালাত যিটো ভেংকটেশ্বৰ টেম্পল আছে তাৰে এটা ৰেপ্লিকা হয় এইটো। চ' খুব এটা সুন্দৰ পৰিৱেশ, আৰু তোমালোকক মই দেখুৱাই থাকিম। চ' ভিডিঅ'টো তোমালোকে চাই থাকিবা শেষলৈকে। বালাজীৰ এই গোটেই কমপ্লেক্সটো 2 একৰ্ছ লেণ্ড অকুপাই কৰি আছে, আৰু ইয়াক নিৰ্মাণ কৰা হৈছিলে 1998ত। চ' বালাজী মন্দিৰৰ বাহিৰেও এই কমপ্লেক্সটোত অন্য মঠ মন্দিৰো আছে। আমি এণ্ট্ৰি কৰিয়ে লেফ্ট ছাইডে গণেশ মন্দিৰ দেখিবলৈ পাওঁ। নেক্সট আমি আহি পাওঁ পদ্মাৱতী মন্দিৰ, আৰু মাজত আছে আমাৰ বালাজী মন্দিৰ, যিটো আমাৰ মেইন মন্দিৰ হয়। আৰু একেবাৰে শেষত আমি দুৰ্গা মন্দিৰ দেখিবলৈ পাওঁ। তাৰ লগতে গাৰ্ডেন, পাৰ্ক আৰু পাৰ্কিঙৰ অতি ধুনীয়া সুবিধা কৰি দিয়া হৈছে। আৰু লগতে তোমালোকে দেখিবলৈ পোৱা যিবোৰ ইয়াত ইউজ কৰা হৈছে মন্দিৰত, চ' এই সকলোবোৰ হেণ্ডক্ৰাফ্টেড হয়, চেন্নাইৰ পৰা অনা হৈছে এইবিলাক। আৰু একেবাৰে শেষত আমি এটা অডিটোৰিয়াম দেখিবলৈ পাওঁ, য'ত বিষ্ণুৰ 10টা অৱতাৰ অংকন কৰি থোৱা হৈছে। চ' খুব এটা ধুনীয়া এটা চেঞ্জ আমি ইয়াত গুৱাহাটীৰ ভিতৰত দেখিবলৈ পাওঁ। আৰু যদি তোমালোকে কোনোবা ইয়াত অহা নাই তেতিয়াহ'লে আহিব পাৰা, এটা বেলেগ টাইম এনজয় কৰিব পাৰিবা। ফ্ৰেণ্ডছ, ডেটছ অল এবাউট টুডেজ ব্লগ। ভিডিঅ'টো চাই যদি ভাল পাইছা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, আৰু অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাইছোঁ। টিল দেন, টেক কেয়াৰ এণ্ড বাই বাই।